নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ববিতা হাতীবৰুৱাই আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালেই আছোঁ আৰু আশা কৰোঁ আপোনালোকো ভালে আছে। মোক এনেকৈ আপোনালোকে সদায় মৰম চেনেহ কৰি যাব, যাতে আপোনালোকৰ মৰম চেনেহত মই আগুৱাই যাব পাৰোঁ। আপোনালোকে সকলোৱে মোক মৰম দিব। মোৰ চেনেলটো যিহেতু নতুন হয়, যিসকলে মোৰ চেনেলটো চাই আছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। এয়া আহি মই টাউনেই পালোহি। এইটো আমাৰ বৰুৱা চাৰিআলি হয়। এয়া মোৰ লগতে এপেতে আহিছিলে, আমাৰ গাঁৱৰে, মোৰ ভণ্টিয়ে হয় তাই। এয়া আমাৰ যোৰহাটৰ কোৰ্ট হয়। এইখন যোৰহাটৰ কোৰ্টখন ব্ৰিটিছসকলেই বনাইছিলে আৰু দেখিছেনে ইমান ধুনীয়া আমাৰ কোৰ্টখন। ইংলেণ্ডৰ ঘৰবোৰৰ ডিজাইনৰ। টাউনলৈ আহিছিলোঁ বুলি যে কৈছিলোঁ, এয়া মোৰ বাক লগ পালোঁ টাউনতে। এয়া মোৰ বৰ্তা ছোৱালী হয় দেই। বায়ে লগ পালে বোলে কিবা এটা খাগৈ ব'ল, সেইকাৰণে আহিলোঁ আৰু খুৱাওঁ বুলি কৈছে। নাখায়নো কেনেকৈ থাকোঁ ন। এয়া খাবলৈ বহিছোঁ। মই আকৌ পৰঠাহে খাম বুলি ক'লোঁ, ঘৰত যিহেতু ভাত খাই অহা নহ'লে, সেইবাবে পৰঠা এটাকে খালোঁ। এইখন আমাৰ যোৰহাটৰ উন্নয়ন ছুপাৰ মাৰ্কেট। ইয়াত সকলোখিনি সুবিধাই আছে। আপোনাৰ নেট, কম্পিউটাৰ দোকানৰ পৰা আদি কৰি অনলাইন কৰিব পাৰি। ইয়াত বিভিন্ন কছমেটিকৰ দোকান, ওপৰত আছে হোটেল, পাৰ্লাৰ, কিতাপৰ দোকান, গিফ্টছৰ দোকান। এয়া মই ওপৰলৈ উঠি আহি আছোঁ। এয়া ওপৰত দেখিছেনে আপোনালোকে, একদম বিভিন্ন ধৰণৰ পাৰ্লাৰ আছে আৰু বহুত পাৰ্লাৰ আছে ইয়াত। আপোনালোকে এয়া মই আহি এই বাৰটাতে মই আগতে শিকিছিলোঁ। আজি বোলো বাকো চাই আহোঁ। এইজনী চাওক, পাৰ্লাৰৰ ভিতৰত মই থ্ৰেডিং কৰিলোঁ। কেনেকুৱা হৈছে জনাবচোন। এয়া ময়ো পাৰ্লাৰ শিকিছিলোঁ এই বাৰ ইয়াতে। ইয়ালৈ আহিব আপোনালোক, খুব ভাল হয়। বা ওচৰত আহিব, খুব ধুনীয়া থ্ৰেডিং কৰে, সকলোখিনিয়ে কৰে। আপোনালোকে চুলি ষ্ট্ৰেইট, স্পা, ষ্ট্ৰেইটনিংছ, স্মুথনিং সকলোখিনি কৰিবলৈ পাব। ইয়াত সকলো সুবিধাই আছে আৰু ইয়াত প্ৰশিক্ষণো দিয়া হয় দেই। এয়া ছুপাৰ মাৰ্কেটৰ ওপৰতে আছে। যোৰহাটৰ সকলে প্ৰায় চিনি পায়েই চাগে, কিন্তু বাহিৰৰ চিনি নোপোৱাসকলৰ কাৰণে কৈছোঁ মই। এইটো চিনি পাইছেনে বাৰু আপোনালোকে? এইটো পিটিকি পনিয়ল বুলি কয়। পিটিকি খাব লাগে। এয়া পাচলি কেইটামান কিনো বুলি ভাবিলোঁ, যিহে জুইচাই দাম, নিকিনিলোৱে। অকল ভেন্দি কেইটামান ল'লোঁ আৰু গুচি আহিলোঁ। পেটটো পূজাটো কৰিবই লাগিব ন। এই জাতিলাওকেইটাৰ দাম 60 টকা ক'লে। এয়া চাংকাকতি, এইখন বহুত পুৰণা কিতাপৰ দোকান। এইখন যোৰহাট উচ্চতৰ বালিকা বিদ্যালয়, যোৰহাট গাৰ্লছ স্কুল। এইখন তাৰ ফ্ৰণ্টতে আছে, আমাৰ বৰুৱা চাৰিআলিতে আছে মিলেনিয়াম পাৰ্ক। এয়া আহি মই আমাৰ গাঁৱৰ তোৰণখনেই পালোঁহি। এইফালেদি আমাৰ ঘৰলৈ সোমাই যায়। এই ভাগ আমাৰ গাঁৱৰ বৰনামঘৰ। এই ভাগতে আমাৰ সকলোখিনি ৰাইজে মিলি একগোট হৈ ইয়াতে বৰসবাহ, ভাওনা সকলোখিনি পতা হয়। নামঘৰ ভাগ যথেষ্টই ডাঙৰ। বৰশী বাই আছে দেখিছেনে? এয়া বৌদৈ বৰশী বাই আছে। এয়া মই টাউনৰ পৰা আহি পাই গ'লোহি। টাউনৰ পৰা আহি ভৰি হাতকেইটা ভালকৈ ধুই ল'লোঁ, যিহেতু ৰাস্তা কি ধূলি কোবত থাকিব পৰা নাই। ভৰি হাতকেইটা ধুই অকণমান জিৰণিও লৈ ল'লোঁ। আহিয়ে যিটো ক'বলৈ গ'লে, আহিয়ে ভাত খাবলৈ মনো নাযায় আৰু মই টাউনত পৰঠা এটা খাইছিলোঁ, সেইকাৰণে ভাত খাবলৈ মন যোৱা নাছিল। এতিয়া ৰেষ্ট ল'লোঁ অলপ, এতিয়া ভাল লাগিছে। এতিয়া মই ভাত খাবলৈ লৈছোঁ দেই, ভাতকেইটা খাই লওঁ। এয়া মই তলতে বহি ভাত খাবলৈ লৈছোঁ। এয়া দেখিছে নাই, মই লৈছোঁ ভাতত মই পানী দি খাইছোঁ আজি, যিহেতু ইমান গৰম পৰিছে, দাইল খাবলৈ মনো যোৱা নাই। আজি কি ৰ'দ। অলপ নিমখ দি লৈছোঁ, লগতে অকণমান কেঁচা মিঠাতেল দি লৈছোঁ, সৰিয়হৰ মিঠাতেল দি খালে গোন্ধটোৱে মজা লাগে। এয়া লৈছোঁ মই মটৰ আৰু আলু দি ভজা, তাৰপিছতে খৰিচা লৈছোঁ। এতিয়াতো আৰু অসমীয়া মানুহৰ খৰিচা কাৰো ঘৰত থাকে, নথকাকেই নাথাকে। খৰিচা আৰু লগত এটা কেঁচা পিঁয়াজ। এতিয়া মই ভাতকেইটা খাই লওঁ দেই। এয়া আমাৰ সৰুকৈ ফুলনি,
বেছি নাই ফুল, যিহেতু আজিকালি প্ৰতিপাল কৰিবলৈও সময় নোহোৱা নিচিনা হ'ল। এজোপাৰ ফুলজোপাৰ নাম আপোনালোকে জানে নি মোক ক'বচোন। মই জনাত এজোপা চান্দিনী বুলি কয়। এই হাবিত যে থাকে এইটো বনৰীয়া ফুলটো কথনা বুলি কওঁ, আপোনালোকৰ ফালে কি কয় ক'বচোন। এই কথনাৰে এইটো এটা জাত, এইটো পাতখিলা একেই কথনা নিচিনা, ফুলটোও একেই কথনা, গোটেই কথনা ফুলৰ নিচিনা। এইকেইজোপা ফুল বেছি নাই এতিয়া, ছিজনেবল ফ্লাৱাৰবোৰ নাই যে। এইজোপা হেজগছৰ নিচিনা, কিন্তু হেজগছৰে এটা প্ৰজাতি নেকি। এইজোপা আখৈ ফুল বুলি কয়। এইজোপা এতিয়া ফুলা নাই, পুহমানৰ পৰা ফুলে, একদম বগা বগা ফুলে, ডাল ভৰি ভৰি যায় গোটেই, বিৰাট ভাল লাগে। আপোনালোকৰ ঘৰত কাৰোবাৰ ঘৰত আছেই চাগে এইজোপা। এইজোপা মই যে কৈছিলোঁ হাবিত থাকে কথনা বুলি, এইজোপা চাওকচোন একে নহয়নে বাৰু পাতটো, খালি ইয়াৰ পাতটো ডাঙৰ আৰু ফুলপাহো ডাঙৰ, কিন্তু তাৰ ফুলটো সৰু আৰু পাতটোও সৰু। সেইজোপাক চান্দিনী বুলি কয়। মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ, তেতিয়া চান্দিনী ফুল বুলি কৈছিলে, কিন্তু মই জনাত এইজোপা সৈতে প্ৰায় একেই, খালি ইয়াৰ পাতটো ডাঙৰ ডাঙৰ, তাৰ পাতটো সৰু সৰু, বাকী সকলোখিনি একে, ফুলে পাতে সকলোখিনি একে। আৰু একে সেইজোপাও যেনেকৈ জোপোহা হয় এইজোপাও হৈছে। এইজোপা চাওক, আমাৰ গেটৰ মুখত এই ছাগলীজনী সদায় শুই থাকে, কি ভাল পায় তাই এডোখৰত নাজানো, কিন্তু সদায়ে যেতিয়াই চাওঁ তেতিয়াই এই ছাগলীজনী আবেলি সময়ত থাকেই। এইকেইটা আমাৰ হাঁহৰ পোৱালি, বেছি নাই, 9টা আছে। ইহঁতি বিৰাট বদমাছ গম পায়নে। এই ৰাতি ৰাতি পুখুৰী পাৰত থাকে, পানীত থাকে, ইহঁতক বান্ধিবই নোৱাৰি। আজি সেইকাৰণে বৰমায়ে সোনকালে চাউল কেইটামান দি ইহঁতক এতিয়া গঁৰালৰ মাজত আবদ্ধ কৰি থৈছে। ইমান টিকলা পালি এতিয়া গম। এইজনী আমাৰ মাহীহঁতৰ ঘৰৰ ৰিয়াঞ্চি আৰু মুনু, দুইজনী খেলি আছে। ভনীয়েকৰ উৎপাত চাওকচোন, বায়েকক টানি ফুৰিছে।